নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম আজি আপোনালোকলৈ কৰদৈ জামৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছো চাওচোন আহক কেনেকৈ বনালো এয়া ধুই লৈছো এটো কি বনাব এটো জাম বনাম কৰদৈ ন কৰদৈ জাম বনাম এনেকে এতিয়া এনেকে পানীটো অকমান হুকক মানে হেইটো কাটি লৈছে ন হিটো কাটি এতিয়া এনেকে থৈ দিও তাৰছতে ইয়াক জাম বনাব লাগিব এতিয়া এটো এনেকে টুকুৰা টুকুৰ কৰিব লাগিব এটা জাম হ'ব ন জাম জাম বনাব লাগিব তাৰছতে তাক সিজাব লাগিব এবোৰ সব ডাঙৰ ডাঙৰকে কৰিলে হল ন আৰু সিজি যাব নহয় এই ইয়াৰ তিলটো গুছাব নালাগে ন এতিয়া নালাগে এটা গুটিটো সেকি দিম গুটিখিনি যেতিয়া সেকি দিম নহয় সেকি দিলে ইয়াত এটা ৰসটোহে থাকিব কিটা সিটা একোই নাথাকে খালি এখিনি অকমান সিজাই ল'ব লাগিব এয়া এতিয়া সিজাবৰ কাৰণে এয়া দিছো দে এটা টুকুৰা টুকুৰকে কাটি পেলে অকমান পানী কম দিম আমাৰ বস্তুটো সিজিব সিজা সমানকে দিম দি ইয়াত তেল একো দিব নালাগে এটা মিঠা হ'ব তাৰমানে যেনিটো মিঠা যেদি হ'ব এটা মিঠাকো বনাব পাৰি আৰু এটা জ্বলাকো বনাব পাৰি এতিয়া আমি মিঠা বনাম চেনি দি বনাম এইটো এতিয়া আকৌ মিঠা কৰে সেইকাৰণে মই মিঠা যেদি বনাব দিছোঁ আৰু এইটো এতিয়া আপোনাৰ কৰদৈ চিজন অকল কৰদৈটোৱে চেনিটোৱে হ'লে হৈ গ'ল আৰু ন কৰদৈ চেনি দিলে হৈ যায় এ সিজিছে আৰু ন পিছা পানী অকমান দিব লাগিব এইটো অকমান পানী দি দিছোঁ এটো সেকিবলে ভাল হ'ব ন তেতিয়া পানী অকন দিলে সেকিবলে ভাল হ'ব আৰু পাছত সেই পানীটো ফুটিয়ে যাব ৰুটিৰ লগত খাবলে ভাল হ'ব ন জামটো ৰুটিৰ লগত খাবলে ভাল একদম দোকানত কিনা নিচিনা জাম হয় আৰু ৰুটিৰ লগতো খাব পাৰি ব্ৰেডৰ লগতো খাব পাৰি এতিয়া এইটো বন্ধ কৰি দিছোঁ দেই এইটো বন্ধ কৰি দি এতিয়া সেকিম এটা লগালগে সেকিব নে অকমান চেঁচা হ'ব মানে লগাই দিওঁ চেঁচা হওক আৰু হেৰি আনখন এইটো চেকনি দিয়া বাচনটো দিয়া কিবা এটা লাগে নেকি কাপোৰ কাপোৰ নালাগে এনেকৈ দিলেও হ'ব চেকি ল'লে মানে এতিয়া গুটিটো নাযায় আৰু গুটি নাযায় বাকলিবোৰ নাযায় এতিয়া এনেকে চেকি ল'ব লাগিব ন এতিয়া চেকিব লাগিব অকণমান হেৰি চেঁচা হওক এতিয়া চেঁচা হ'ল ন চেঁচা হ'ল এতিয়া এনেকৈ কৰি এনেকৈ পিচি দিব লাগিব তেতিয়া মানে সেইখনত অলৰেডি সৰুকৈ যাব সৰুকৈ যাব সীতাবোৰ নিদিয়ে মানে সীতাবোৰ নিদিওঁ সীতাবোৰ এনেকৈ পিচি দিলে বেছি নাথাকে আৰু কিমানখিনি ওলালে এতিয়া আকৌ তাত দি দিব ন এতিয়া আকৌ চেনিৰ লগত এতিয়া গৰম কৰিব লাগিব দিয়ক চেনি এতিয়াই দিব নে অকল লাহে লাহে দিব চেনি দিম অকণমান গৰম হৈ লওক অকণমান নিমখ দি দিছোঁ দেই সেইটো বেলেঞ্চৰ কাৰণে সেইটো অকণমান নিমখ অকণমান দিলে ভাল হয় এতিয়া চেনি দিম ইয়াত বেছি নিদিয়ে নহয় মানে বস্তুটো চাই আৰু যিমানটো হেৰি হয় আৰু এই বস্তুটো মানে এনেকৈ পানী দি চাব লাগিব এনেকৈ এইটো পানীত গোটা হৈ যায় এইটো পানীত গোটা হৈছে অকণমান এইফালে দি ৰ'ব অকণমান সৰহকৈ দিছোঁ নিদিব দেখি একো নহয় এইকণ চোৱা এইকণ যদি পানী ধুনীয়াকৈ গোটা হৈ যায় তেতিয়া এইটো বস্তুটো হৈছে আৰু এতিয়া গোটা নাই হোৱা আৰু অকণমান লাগিব কৰদৈ মানে 2 কেজিমান হ'লে এবটলমান হ'ব এতিয়া আমাৰ কম নহয় আমাৰ আধা কেজি মানে নহয় নেকি নহয় এয়া চোৱা হ'ল এতিয়া হৈছে আৰু গোটা মাৰি গ'ল ন অকণমান দেখুৱাই দিওঁ এতিয়া কাঢ়িম দেই এতিয়া এয়া কাঢ়িছে আপোনালোকেও বনাই খাই কেনেকুৱা হৈছে জনাবচোন আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ